হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি মাধুৰীময় মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' তো ভিডিঅ'টো হৈছে ৰেচিপিৰ পৰা। তো বলকচোন ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। কিহৰ ৰেচিপিনো বনাওঁ, আৰু যদি ভিডিঅ'টো ভাল লাগে চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই আৰম্ভ কৰিব লৈছোঁ মোৰ ৰেচিপিটো, আৰু মোৰ ৰেচিপিটো হৈছে আজি খাৰ মাছ দিয়া। তো সদায় ভাবিলোঁ সদায় যিহেতু ভাজি পেলাই মাছটো খায়ে থাকোঁ সৰু মাছটো, তো ভাবিলোঁ আজি অলপ বেলেগকৈ বনাওঁ। তো আজি ভাবিলোঁ অলপ খাৰ দি পেলাই সৰু সৰু মাছটো ভাজিম। তো তাৰ কাৰণে মই তাতে নিমখ আৰু হালধি, মাছটো ধুনীয়াকৈ চাফা কৰি ধুই নিমখ আৰু হালধি দি ল'লোঁ। তাৰপিছতে মই ইয়াত কেৰাহী বহাই দিলোঁ, আৰু কেৰাহীটো অলপমান গৰম হোৱাৰ পিছত মই তেল দি দিলোঁ, আৰু তেলটো ভালকৈ গৰম হোৱাৰ পিছত মই মাছ দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তেল গৰম হৈ গৈছে আৰু মই মাছটো তেলত দি দিলোঁ, আৰু মাছটো ধুনীয়াকৈ ফ্ৰাই কৰিব লাগিব পূৰা টানকৈ, যিহেতু আমি খাৰ দি বনাম। আৰু মাছটো অলপমান ভাজা হৈ গৈছে, আৰু নেক্সট যিখিনি আছিলে মই দি দিছোঁ। আৰু এই মাছটো ভাজা হৈ গৈছে, এয়া মই মাছটো নমাই দিছোঁ। এই মাছটো পূৰা ধুনীয়াকৈ ভাজা হৈ গৈছে, পূৰা চাওক আপোনালোকে, মই পূৰা ফ্ৰাই কৰি লৈছোঁ, পূৰা টানকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু যিহেতু মাছটো ভাজা হৈ গ'ল, তো মই নেক্সটখিনিলৈ যাওঁ। তো তাৰ কাৰণে মই যিহেতু তেল শেষ হৈ গ'ল, মই পুনৰ তেল দি দিছোঁ। এয়া দেখিছে, আৰু তেলটো মই পুনৰ গৰম হ'বলৈ দিম। আৰু গৰম হোৱাৰ পিছত এয়া দেখিছে মই তাতে পিঁয়াজ দি দিছোঁ, আৰু যিখিনি মই জলকীয়া কাটি থৈছোঁ, আমি যিহেতু জলকীয়াটো সৰহকৈ খাওঁ তো সৰহকৈ দি থৈছোঁ, আৰু যদি আপোনালোকে কমকৈ খায় কমকৈ দিব পাৰিব। তো তাৰ লগতে মই দি দিছোঁ অলপ নিমখ আৰু অলপ হালধি। তো নিমখ হালধিখিনি দিয়াৰ পিছত মই ধুনীয়াকৈ নিমখ হালধিখিনি পিঁয়াজ জলকীয়াৰ লগত মিলাই দিছোঁ, আৰু মিলাই হোৱাৰ পিছত কিছু সময় মই পিঁয়াজখিনি জহিবৰ কাৰণে থৈ দিম। গেছটো মই অকণমান কম কৰি দি থৈছোঁ। তো ইয়াত পিঁয়াজটো প্ৰায়খিনি হৈ গৈছে, আৰু অকণমান সময় বাকী আছে। তো মই ভালকৈ পিঁয়াজখিনি জহি যাবলৈ দিম। আৰু এয়া পিঁয়াজখিনি ধুনীয়াকৈ জহি গৈছে, মানে পাৰফেক্ট হৈ গৈছে। তো লগতে আমি তাৰ মাছটো দি দিছোঁ। মাছখিনি পিঁয়াজৰ লগত ধুনীয়াকৈ মিক্সিং কৰি দিছোঁ। আৰু নিমখ হালধি মই আৰু নিদিওঁ, যিহেতু মই পিঁয়াজতে নিমখ হালধি দি থৈছিলোঁ, আৰু লগতে যেতিয়া মই মাছটো ফ্ৰাই কৰিছিলোঁ তেতিয়া অলপমান মই নিমখ আৰু হালধি ইউজ কৰিছিলোঁ। আৰু এইটো দেখিছে ষ্টিঙৰ বটল, কিন্তু ষ্টিং বুলি নাভাবিব আকৌ দেই, ইয়াতে আছে আমাৰ কলাখাৰ। তো কলাখাৰ এটা থৈ দিছিলোঁ, আৰু কলাখাৰ মই ইউজ কৰিছোঁ 2 কাপ। তো বাতি এটাত মই কলাখাৰ 2 কাপ লৈ লৈছোঁ, আৰু তাতে মই অলপমান পানী দি দিছোঁ। মানে যিমানটো আপুনি পানী দিব বিচাৰে সিমানটো জোখত আপুনি পানী দিব পাৰে। আৰু যিহেতু মাছটো অলপমান পিঁয়াজৰ সৈতে মিলি গৈছে, তো মই পানীখিনি তাতে দি দিছোঁ। দিয়াৰ পিছত ধুনীয়াকৈ পানীখিনিত মাছখিনিত মিক্সিং কৰি দিব, মানে ধুনীয়াকৈ মিলাই দিব। মিলাই দিয়াৰ পিছত অলপমান সময় আপুনি ঢাকন দি সিজাব লাগিব। তো মই ঢাকন দি সিজালোঁ। সিজোৱাৰ পিছতে দেখিছে কি ধুনীয়া দেখিছে, মানে কি ক'ম আৰু, সঁচাকৈ ধুনীয়া স্মেল আহি আছে, সঁচাকৈ ভাল লাগিছে। আপোনালোকে কম সময়ৰ ভিতৰতে সৰু ৰেচিপিটো বনাই চাব পাৰে। কেনেকুৱা লাগে বনাই পেলাই কেনেকুৱা লাগে খাই মোক কমেণ্ট কৰি জনাবচোন। আৰু এয়া হৈ গৈছে, মই গেছ অফ কৰি দিছোঁ। দি পেলাই মই এটা বাতিত মই কাঢ়ি দিছোঁ, এয়া দেখিব পাৰে। আৰু মই পানীটো অলপ বেছিকৈ ৰাখিছোঁ, কিয়নো আমাৰ যিহেতু পানীটো অলপ বেছিকৈ ৰাখিলে খাই ভাল পায়। যদি আপোনালোকে পানীটো কমকৈ ৰাখিব বিচাৰে তো আপোনালোকে কমকৈ ৰাখিব পাৰে। আৰু ইয়াতে বেলেগ একো দিব নালাগে, এনেকৈ চিম্পুলি আপোনালোকে বনাব পাৰে, সঁচাকৈ বহুত ভাল লাগিব খাবলৈ। তো আপোনালোকে যদি বিচাৰে কম সময়ৰ ভিতৰতে এনেকৈ সৰু মাছটো অলপমান বেলেগকৈ খাওঁ বুলি, তো এনেকৈ খাব পাৰিব। তো এয়া চাওক ধুনীয়াকৈ হৈ গ'ল, আৰু হৈ গ'ল যেতিয়া আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো বজাই দিব। তো নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম।